ইয়াতে তেল আৰু দিব লাগিব, পিছত গৰম কৰি দি দিম। এতিয়া এইখিনি মিহলাই লৈছোঁ, দুদিনমান এনেকৈ ৰ'দত দিম আৰু পিছত তেল দি দিম বৈয়ামত ভৰোৱাৰ আগত। হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি অলপ জলফাইৰ আচাৰ বনাম বুলি ভাবিলোঁ কি আপোনালোককো দেখাওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আধা কেজিমান জলফাই আছে। জলফাইৰ আচাৰ বহুতে বেলেগ ধৰণৰকৈ বনায় আৰু মইনো কেনেকৈ বনাওঁ চাবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। জলফাইখিনি ভালকৈ ধুই ল'লোঁ আৰু চচপেনত পানী বহাই দিছোঁ। এতিয়া জলফাইখিনি ইয়াতে দি ল'লোঁ। জলফাইখিনি ভালকৈ সিজি উঠাৰ পিছত এয়া মোৰ জলফাইখিনি সিজি গ'ল। এনেকৈ অলপমান ফাট মেলাৰ নিচিনা হ'লেই জলফাইখিনি সিজি উঠে। জলফাইখিনি ঠাণ্ডা হ'ব দিছোঁ অলপ। জলফাইখিনি কাটি লৈছোঁ এনেকৈ। গুটিটো ৰাখিম, বেছি নাৰাখোঁ, বাকীখিনি পেলাই দিম। বেছি গুটি দিলেও ভাল নালাগে, কেইটামান গুটি ৰাখিম। এনেকৈ কাটি লৈছোঁ। কাটি ল'লোঁ জলফাইখিনি। এতিয়া হালধি অলপ দি দিম। হালধি অলপ দি কাৰণে ৰ'দত শুকাবলৈ দিম। হালধি মিহলাই কাৰণে ৰ'দত শুকাব দিছোঁ। জলফাইখিনি মোৰ শুকাই গ'ল। মছলাখিনি ৰেডি কৰি লৈছোঁ। এইখিনি মিঠি গুটি, এইখিনি জিৰা, এইখিনি চব গুটি আৰু সৰিয়হ আৰু এইকেইটা জলকীয়া। টেৱাখন বহাই দিছোঁ। টেৱাখনত এইখিনি দি দিওঁ, অলপ ভাজি ল'ব লাগিব। ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হ'লেই নমাই দিলে হ'ল। নিমখটো নিজৰ আন্দাজত দিব। মই নিমখখিনি দি লৈছোঁ আৰু এয়া মছলাখিনি দি দিছোঁ। এতিয়া ভালকৈ মিহলাই ল'লে হ'ল। তেলখিনি গৰম হৈ গৈছে। অফ কৰি দিছোঁ গেছটো, অলপ ঠাণ্ডা হৈ লওক। তেলখিনি এনেকৈ দি লৈছোঁ। জলফাইখিনি মিহলা হৈ গ'ল আৰু দুদিনমান এনেকৈ চৰিয়াতে ৰ'দত দিম, টেমাত ভৰাই থৈ দিম। ইয়াতে তেল আৰু দিব লাগিব, পিছত গৰম কৰি দি দিম। এতিয়া এইখিনি মিহলাই লৈছোঁ, দুদিনমান এনেকৈ ৰ'দত দিম আৰু পিছত তেল দি দিম বৈয়ামত ভৰোৱাৰ আগত। আপোনালোকেও এনেকৈ বনাই চাব পাৰে আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।